আহি আছে মানে এটা কমি গৈছে আমাক বাজি অন্য এটা ভিডিঅ'লৈ মাজলৈ আকৌ সকলোৱে ভালে আছে আজি আমি মানে পুৰা সাজি কাচি লৈছোঁ ক'ত যাম আপোনালোকক দেখাম মানে বিয়া আছে নহয় দে বেলেগ কিবা এটা আছে আপোনালোকক দেখাই দিম আপোনালোকে লাষ্ট লৈকে ভিডিঅ' চাই থাকিব তেতিয়া পৰা ঘূৰি আৰম্ভ কৰোঁ নে কি কয় আৰু এটা আমাৰ শনি এটা আমাৰ একমাত্ৰ ভাইটি শনি এতিয়া যাব লৈছোঁ নমস্কাৰ দিছে নেকি বিৰাট ভদ্ৰ সি নমস্কাৰ দিছে ঠিক আছে আৰু ৰেডি এয়া আমি এতিয়া যাবলৈ লৈছোঁ এয়া যাওঁ মই ভাইটি আৰু হাজবেণ্ড তাৰপিছত ড্ৰাইভাৰ আৰু এজনী বাক লৈ যাম আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু এতিয়া আমি বাহঁতৰ ঘৰ পালোহি বাহঁতৰ তাতে বহিলোঁ বাইকো লৈ আহিছোঁ আমাৰ বাইক আৰু আগত চাব ৰ'ব আপোনালোকক দেখাই আছে বহি আছে এইকেইটা বহি আছে এইকেইটা পুৰা পিলপিলকৈ আহি আছে আৰু সেয়া পাণ দেখিলে মানে নাপাহৰিবি দেই গেটখন দেখাই দিছোঁ এয়া গেটখন আপোনালোকক দেখালোঁ তাৰপাছৰ পৰা গেটৰ পৰা অলপমান আহিব লাগে আপোনালোকে দেখা পাইছে তাতে গাড়ী চাড়ী আমাৰ সৈন্যবিলাক নামিব ধৰিছে আমিও আহি আছোঁ গোটেইকেইটি পিট পিটকৈ আহি আছোঁ আৰু আপোনালোকক অকণমানকৈ দেখাইছোঁ আৰু এইবিলাক আমি সকলোৱে বস্তু ল'ব আহিছোঁ আপোনালোকে দেখা পাইছে এটা বস্তু লৈ আমি এতিয়া মন্দিৰলৈ আছোঁ হাজবেণ্ডৰ পিছতে মোবাইল কিবা কি আপোনালোকক স্কিপ নকৰোঁ মই আপোনালোকক সকলোকে চাই থাকিম ইপিনে চাই দিয়া কোৱা ই ভিডিঅ' বনাব নাজানে মানে আগৰ ভৰিকেইটা ভিডিঅ' যা পিপি হা ভিডিঅ' বনোৱা এইটো মই খুৰালিটো মৰমৰ আপোনালোকক অকণমানকৈ দেখাই দিছোঁ কীৰ্তন ঘৰৰ ভাগ আৰু এই আপোনালোকক লৈ যাম মোৰ লগতে চাকি লগোৱা য'ত মানে চাকি লগাই তালৈ লৈ যাম এই আমাৰ বা আৰু ভণ্টিবোৰ আছে বলক কৰিলোঁ তাৰপিছতে আমি প্ৰসাদ ল'বলৈ উঠি আছোঁ হা আমাৰ বান্দৰ আৰু এইকেইটা আমাৰ বান্দৰী সোপা গোটেই মই মানুহ দেই ইয়াত এতিয়া আমি যাব লৈছোঁ আৰু চাই থাকক ভিডিঅ'টো পুৰা আপোনালোকক বাহিৰৰ পৰিৱেশটো অকণমান কেমেৰাটো ঘূৰাই দিছোঁ আৰু দেই মানে আহিবও লাগে দিয়কচোন ভোকো লাগিছে ৰাতিপুৱাৰ পৰা একো খোৱা নাই আৰু এয়া মন্দিৰত সৰা চৰা কৰি কিনি ধুনীয়াকৈ আহিছোঁ আৰু এতিয়া কিবা খাবৰ কাৰণে আহি আছোঁ এয়া ইয়াতে কিবা কিবি খালোঁ খোৱাখিনি বৰ বিশেষ নেদেখুৱালোঁ তাৰপিছত আমি ক'ত অৱস্থা হৈছে এয়া আহিছে দেখি মানুহবোৰে ধুনীয়াকৈ দৰ্শন কৰিলোঁ দেই ভাল লাগিল তাৰপিছত এতিয়া আমি আহি আছোঁ হাবুঙলৈ ব'লক আকৌ আপোনালোকক লৈ যাওঁ হাবুঙলৈ অলপমান দেখাম যিখিনি পাৰোঁ দেখাবলৈ চেষ্টা কৰিম আৰু আপোনালোকক বাহিৰৰ পৰিৱেশটো দেখাইছোঁ ইয়াত মানে চাহ বাগান বহুত বেছি আছে ভাবিলোঁ আপোনালোকক দেখাই দিওঁ তাৰপিছত এতিয়া আমি আহি এতিয়া হাবুং পালোঁহি আপোনালোকে দৈ পোৱা দেখিছে আমি আহি আছোঁ মা মই আৰু গোটেইকেইটাই আহি আছোঁ আৰু চাই থাকোঁ ভিডিঅ'টো এই মন্দিৰৰ বাহিৰখিনি আপোনালোকক দেখালোঁ ভিতৰখিনিলৈ লৈ যাম তাৰপিছত তাৰ আগতে আমি ভৰি হাতখিনি ধুই লৈ আহোঁ এয়া ভৰি চুই ধুনীয়াকৈ ধুই ল'লোঁ তাৰপিছত এতিয়া মন্দিৰৰ ভিতৰলৈ আহি আছোঁ আপোনালোকক দেখাম মানে হাবুং আহোমৰ দ্বিতীয়টো ৰাজধানী ইয়াতে পাতিছিল আৰু বৰ বিশেষ ইমান দীঘলকৈ কোৱা নহ'ব আৰু দেই মানে ভিডিঅ'টো বহুত চুটি আৰু আপোনালোকক ভিতৰৰ ভাগ দেখাই দিলোঁ ইয়াতে সেৱা সৎকাৰ গোটেইখিনি কৰা হয় তাৰপিছত এতিয়া আমি ঘৰমুৱা হৈছোঁ তাৰপিছত আমাৰ ভাইটিৰ অৱস্থা বহুত বেয়া বাটটো বমি কৰি আহিছে কি ক'বৰ উপায় নাই আজিলৈ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ আকৌ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ কাৰণে বাই বাই